অধিক মাছত বগলী কণা। আজি মা আৰু মোৰ তেনেকুৱাই হ'ল। হেল্ল' এভৰিৱান, ৱেলকাম টু বিহু বজাৰ। আজি আমি শিমলুগুৰিলৈ আহিলো। প্ৰথমে সোমালো কাপোৰ এযোৰ কিনিবলৈ এনিকা চিল্ক হাবত। ইয়াতে আকৌ কালেকশ্যন বিলাক খুবেই ভাল। মা আৰু ভাইহঁতে আগতে ইয়াৰ পৰা কিনি পাইছে, কিন্তু মই প্ৰথমবাৰৰ বাবে আহিলো। চাওকচোন ইমানবোৰ কাপোৰ আৰু কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগিছে। যিহেতু গোটেইবোৰ ভালেই লাগিছে, ভাল লাগিলেনো কিটো হ'ব, আমিতো গোটেইখিনি নিনিও, এযোৰহে ল'ম, গতিকে এযোৰ পচন্দ কৰিলো আৰু লগতে আকৌ দুখন গামোচাও কিনিলে। আচ্ছা, কাপোৰযোৰ মা বা মোৰ বাবে লোৱা নাছিলো দেই, কাক দিম বাৰু আপোনালোকক বিহুত দেখাম। আৰু তাৰ পাছতে আহিলো টি চাৰ্ট কিনিবলৈ ভিনদেউহঁতৰ বাবে। এয়া মায়ে কৈছে যে জোঁৱাই ক্ষেত্ৰলৈ বোলে শ্বপিং কৰিবলৈ আহিছে। সেইদিনাখন যে দেখাইছিলো মায়ে তাঁত লগোৱা ঘৰতে সূতা বোলে কম হ'ল, তাকে সূতাও লৈ ল'লে। মই আকৌ গমেই নাপাওঁ পিংকু আহিছিলে তাৰ কিবা কামত, লগ পালো তাতে। যিহেতু ভিনদেউলে কিনিছিলে চাৰ্ট, ময়ো আচলতে তালৈ কিনিম বুলি ঘৰতে ভাবি আহিছিলো। মোৰ ফালৰ পৰা তাইক বিহু বুলি চাৰ্ট ভালেই হ'ল, চাইজটো নিজৰ মতে ল'ব পাৰিলে। চব বজাৰ কৰি শেষো হ'ল, চাহো খাই ললো একাপ একাপ, আৰু এয়া আঙঠিটা বনাব দিয়া আছিলে তাকো ললো। ঘৰলৈ বুলি কিবা এটা লৈ আহি দিলো।